আমাৰ বহুতৰে এনেকুৱা হয় যে আমি পৰীক্ষালৈ ভালদৰে পঢ়ি যাওঁ কিন্তু আমাৰ চাৰিটা অপশ্যন দেখাৰ লগে লগে MCQ একদম কনফিউজ লাগি যায় আৰু আমাৰ ঢেৰ সমস্যাৰ সৃষ্টি হৈ যায় আৰু লাষ্টত আমি কি কৰোঁ ভুল অপশ্যনটো দি আহোঁ আৰু যাৰ ফলত আমাৰ এক্সামটো বেয়া হয় আমি নম্বৰ কম পাওঁ আৰু আমাৰ যিটো ভবাৰ দৰে আমি নম্বৰ নেপাওঁ এনেকুৱা ধৰণৰ ঢেৰ সমস্যা আছে এই সমস্যাবোৰ আমি সমাধান কৰিবলৈকে এই ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিবা আৰু বৰ ধুনীয়া কথা কেইটামান পাতিম গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা তোমালোকে যিবোৰ কুৱেশ্যন নাজানা সেইবোৰ কুৱেশ্যন কেনেকৈ এটেম্প কৰিব লাগে সেই কথাও এই মই ভিডিঅ'টোত ক'ম যিটোত তোমালোকে টিক দি আহিবা সেইটো কুৱেশ্যনে তোমালোকৰ বেছিভাগ শুদ্ধ হোৱাৰ পচিবিলিটি থাকে তেনেকুৱা ধৰণৰ কিছুমান ট্ৰিক শিকাম গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা এতিয়া প্ৰথম কথা আমাৰ কুৱেশ্যন এটেম্প কৰাৰ 3টা ষ্টেজ থাকে ষ্টেজ 1ত কি কৰিব লাগে আমি একদম ইজি কুৱেশ্যন যিবোৰ তোমালোকে ধুনীয়াকৈ পাৰা সেইবোৰ ধুনীয়াকৈ একদম পৰীক্ষাৰ বহীত লিখিবা একদম এজ ইট ইজ তোমালোকে একদম যেনেধৰণে পঢ়ি গৈছা ধুনীয়াকৈ মনত আছে তোমালোকে ধুনীয়াকৈ লিখিলা ষ্টেজ 2ত তোমালোকে অলপ জানা কিন্তু অলপ পাহৰি গৈছা তেনেকুৱা ধৰণৰ মিডিয়াম কুৱেশ্যনবোৰ কৰিবা ঠিক আছে আৰু কিছুমান থাকে আমাৰ একদম হাৰ্ড কুৱেশ্যন যিবোৰ তোমালোকে একেবাৰে পাহৰি গৈছা মানে টান লাগিছে তোমালোকৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমাৰ কি কৰোঁ আমি বহুতে টুক্কা মাৰি থৈ আহোঁ আৰু একদম চকুমুদি মাৰি দিওঁ আৰু যি টি মাৰি দিওঁ আৰু যাৰ ফলত আমাৰ কি হয় আমাৰ শুদ্ধটো নালাগে আমি ভুলটোহে দি থৈ আহোঁ আৰু তাৰ ফলত আমাৰ কি হয় নাম্বাৰটো কমি যায় আৰু আমাৰ ৰিজাল্টটো বেয়া হয় এতিয়া মই শিকাম তোমালোকক কেনেকৈ আমাৰ চাইণ্টিফিক ৱেত আমি কেনেকৈ সেই টুক্কা মাৰিলেও আমাৰ বেছিভাগ কুৱেশ্যন শুদ্ধ হোৱাৰ ৰাইট হোৱাৰ আমাৰ পচিবিলিটি থাকে সেই কিছুমান মই ট্ৰিক শিকাম গতিকে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যোৱা মই ধুনীয়াকৈ তোমালোকক বুজাই যাম উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তোমালোকৰ এক্সামত এনেকুৱা হয় তোমালোকে কুৱেশ্যন পেপাৰত এক্সামত মানে কুৱেশ্যনটো দেখাৰ লগে লগে তোমাৰ মাইণ্ডলৈ একদম অপশ্যনটো আমাৰ ABCD যেনিবা অপশ্যন আছে ABCD তোমাৰ এনেকুৱা লাগে যে এই আমাৰ বি অপশ্যনটোৱে হয় মই ক'ৰবাত পঢ়িছিলোঁ একদম মাইণ্ডলৈ আমাৰ 1 ছেকেণ্ডৰ ভিতৰতে বা 5 ছেকেণ্ডৰ ভিতৰতে আমাৰ মাইণ্ডলৈ সেই কথাটো আহি যায় যে এই কুৱেশ্যনটো মই পঢ়িছিলোঁ ক'ৰবাত তোমাৰ মাইণ্ডলৈ প্ৰথমতে সেই ধাৰণাটো আহে আৰু সেই যেন ধাৰণাটো আহে সেইটো সঁচাকৈয়ে তুমি ক'ৰবাত পঢ়িছিলা আৰু সেই অপশ্যনটোৱে শুদ্ধ হয় কিন্তু আমি কি কৰোঁ 5 ছেকেণ্ড এইটো হয় জানো বুলি কৈ পেলাই আমি কনফিউজনত গুচি যাওঁ কনফিউজনত গৈ পেলাই আমি বি ঠাইত যেনিবা চি দি থৈ আহিলোঁ আৰু সেইটোৱে আমাৰ কি হৈ যায় ভুল হৈ যায় আৰু তেতিয়াই আমি নম্বৰটো কম পাওঁ তোমাৰ যিটো মাইণ্ডলৈ প্ৰথম আমাৰ থট আহে যিটো তোমালোকৰ অপশ্যন মনলৈ আহে দেখাৰ লগে লগে সেইটো অপশ্যনতে সদায় তোমালোকে টিক দিবা সেইটো অপশ্যনতে তোমালোকে চাৰ্কেল কৰিবা সেইটোৱে আমাৰ শুদ্ধ হোৱাৰ বেছিভাগ পচিবিলিটি থাকে ঠিক আছে প্ৰথম আমাৰ ট্ৰিকটো হৈছে সেইটো প্ৰথম ট্ৰিকটো হৈছে সেইটোৱে আমাৰ সেইটো অপশ্যন আমি চুজ কৰিব লাগে যিটো আমাৰ মাইণ্ডলৈ প্ৰথমতে আহে এতিয়া তোমাৰ মাইণ্ডলৈ তেনেকৈ উত্তৰ আহিব কেতিয়া যেতিয়া তুমি পূৰা প্ৰেক্টিছ কৰিবা হয় নাই গতিকে যিমান পাৰি সিমান তোমালোকে কি কৰিবা MCQ প্ৰেক্টিছ কৰিবা তেতিয়াহে তোমালোকে সেই কুৱেশ্যনবোৰ দেখাৰ লগে লগে তোমাৰ মাইণ্ডলৈ আমাৰ এটা কি আহিব উত্তৰ আহিব কোনোবা এটা অপশ্যন হয় যেন লাগিব সেই হয় যেন লগা প্ৰথমতে মাইণ্ডলৈ যিটো অপশ্যন আহে সেইটোৱে আমাৰ শুদ্ধ হোৱাৰ 95% পচিবিলিটি থাকে গতিকে তোমালোকে যিমান পাৰি সিমান কি কৰিবা MCQ বা যিকোনো ধৰণৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰাৰ অভ্যাস কৰা তেতিয়াহে তোমালোকৰ কি হ'ব এনেকুৱা ধৰণৰ অপশ্যনবোৰ যিবোৰ আমাৰ মাইণ্ডলৈ প্ৰথমতে আহে এনেকুৱা ধৰণৰ ধাৰণাবোৰ আহিব যদি একো নপঢ়াই তোমাৰ মাইণ্ডলৈ আহিব ক'ৰ পৰা অপশ্যনটো তুমি পঢ়িব লাগিব তেতিয়াহে তোমাৰ অপশ্যনটো দেখাৰ লগে লগে এইটো মই পঢ়িছিলোঁ এইটোৱে হ'ব লাগে এতিয়া আমাৰ স্বদেশী আন্দোলন কেতিয়া হৈছিল 1905 চনত হৈছিল আমাৰ বংগখন কেতিয়া একত্ৰিত হৈছিল 1911 চনত একত্ৰিত হৈছিল গতিকে সেই বস্তুবোৰ তোমালোকে যেতিয়া পঢ়িবা তেতিয়াহে তোমালোকৰ মনলৈ আহিব যদি নপঢ়াই ক'ৰ পৰা মনলৈ আহিব হয়নে নহয় গতিকে ইনে টুক্কা মাৰি লাভ নাই চকুমুদি ইনে টুক্কা মাৰি দিলে তোমাৰ নাম্বাৰটোহে গুচি যাব গতিকে তোমালোকৰ কি হ'ব ৰিজাল্টটো বেয়া হ'ব গতিকে তোমালোকে কি কৰিব লাগিব যিমান পাৰি সিমান কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব যাতে তোমালোকৰ মাইণ্ডলৈ প্ৰথমতে অপশ্যন এটা আহে আৰু তোমাৰ পঢ়াবোৰ মনত পৰে তেতিয়া তোমালোকৰ কি হ'ব ভাল হ'ব তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকৰ নাম্বাৰ ইনক্ৰিজ হ'ব ঠিক আছে আৰু কিছুমান আমাৰ ট্ৰিক আছে সেই ট্ৰিকবোৰৰ বিষয়ে মই তোমালোকক ধুনীয়াকৈ কৈ যাম গতিকে তোমালোকে ভালদৰে ভিডিঅ'টো চাই যোৱা আৰু এতিয়ালৈকে যদি লাইক এটা কৰি দিয়া নাই লাইক এটা কৰিবা কাৰণ বৰ কষ্ট কৰি তোমালোকৰ বাবে ভিডিঅ'বোৰ বনাওঁ ঠিক আছে ট্ৰিকটো হৈছে এলিমিনেশ্যন মেথড এতিয়া তোমালোকে এটা যেনিবা কুৱেশ্যন দেখিছা এটা MCQ দেখিছা আমাৰ ABCD আমাৰ 4টা অপশ্যন আছে তোমালোকে দেখাৰ লগে লগে গম পাইছে যে এই অপশ্যনটো আমাৰ নহয় আৰু C অপশ্যনটো নহয় তোমালোকে যেতিয়াই নহয় বুলি গম পাইছা সেই দুটা একদম এলিমিনেট কৰি দিবা কাটি দিবা অপশ্যন থাকিলেগে তোমাৰ হাতত কোনটো B2 আৰু D2 থাকিলে হয় নে নহয় গতিকে তোমালোকে কি কৰিবা এই B আৰু D ৰ ভিতৰত তোমালোকে তাৰপিছত এনালাইচিছ কৰিবা আৰু যিটোৱে তোমাৰ হয় যেন লাগে সেইটোৱে তোমালোকে ট্ৰিক দিবা আৰু এনেকৈ দি আহিলে তুমি ভবা অপশ্যনটোৱে শুদ্ধ হোৱাৰ বেছিভাগ আমাৰ কি থাকে 95% পচিবিলিটি থাকে শুদ্ধ হোৱাৰ ঠিক আছে তাৰপিছত আমাৰ নেক্সট আমাৰ আৰু এটা অপশ্যন আছে হৈছে আমাৰ কুৱেশ্যনবোৰত তোমালোকৰ আহে চাবাচোন MCQবোৰত অল অফ দি এবভ এণ্ড নান অফ দি এবভ
অল অফ দি এবভত আমাৰ যিটো থাকে সেইটো আমাৰ অপশ্যনেই 95% শুদ্ধ হোৱাৰ পচিবিলিটি থাকে আৰু নান অফ দি এবভ আমাৰ শুদ্ধ হোৱাৰ 5%হে আমাৰ পচিবিলিটি থাকে গতিকে নান অফ দি এবভত কাহানিও তোমালোকে নেমাৰিবা নান অফ দি এবভৰ বাদ দি আমাৰ যিকেইটা অপশ্যন থাকে সেইকেইটা তোমালোকে ভালদৰে এনালাইচিছ কৰিবা কিন্তু অল অফ দি এবভ আমাৰ 95%হে শুদ্ধ হোৱাৰ আমাৰ পচিবিলিটি থাকে এইবোৰ হৈছে আমাৰ সাইকোলজিক্যাল ট্ৰিক গতিকে তোমালোকে ভালদৰে এপ্লাই কৰিলে তোমালোকৰ ভাল হ'ব আৰু কিছুমান ট্ৰিক্স আছে সেইখিনিৰ কথা মই ধুনীয়াকৈ কৈ যাম তোমালোকে ধুনীয়াকৈ চাই যোৱা নেক্সট আমাৰ ট্ৰিক্সটো হৈছে সিক সিমিলাৰ অপশ্যন তোমালোকে চাবাচোন আমাৰ কুৱেশ্যনবোৰত আমাৰ চাৰিটা অপশ্যন দিয়ে এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ দুটা একদম সিমিলাৰ অপশ্যন দিয়ে যেনিবা তোমালোকক দিলে সিমিলাৰ অপশ্যন দুটা দিলে যেনিবা এটা দিলে মাইনাছ সাইন থিটা এটা দিলে আমাৰ প্লাছ সাইন থিটা আৰু এটা দিলে তোমাক কছ থিটা আৰু এটা তোমাক দিলে যেনিবা টেন থিটা এতিয়া তোমাক সিমিলাৰ একদম অপশ্যন কোনটা দিছে এই দুটা দিছে হয়নে গতিকে আনসাৰ এই দুটাৰ ভিতৰতে হোৱাৰ পচিবিলিটি বেছি থাকে হয়তো মাইনাছ সাইন থিটা হ'ব নহ'লে প্লাছ সাইন থিটা হ'ব গতিকে এনেকুৱা ধৰণৰ সিমিলাৰ অপশ্যন যিবোৰ পোৱা সেইবোৰ তোমালোকে বাচিবলৈ চাবা অকল এতিয়া মই এইটো অংকৰ ক্ষেত্ৰত ক'লোঁ তেতিয়া আমাৰ বেলেগ ধৰণৰ তোমালোকে অপশ্যনো ল'ব পাৰা বেলেগ ধৰণৰ এতিয়া আমাৰ ছ'চিয়েল সায়েন্সেই হওক বিজ্ঞানেই হওক বেলেগ বেলেগ আমাৰ সিমিলাৰ অপশ্যন আছে যিবোৰ আছে সেইবোৰ সিমিলাৰ অপশ্যনবোৰ বাচিবা আৰু যিকেইটা অপশ্যন তোমালোকৰ নিমিলে সেই অপশ্যনকেইটা এলিমিনেট কৰি পেলাই সিমিলাৰ অপশ্যনকেইটা তোমালোকে বাচি পেলাই সেইটো এনালাইচিছ কৰি পেলাই তোমালোকে টিক চিন দিবা তাৰপিছত আমাৰ আহে এক্সট্ৰিম ভেলুজ কিছুমান তোমালোকৰ এনেকুৱা ধৰণৰ আহি যায় যে তোমালোকৰ এটা আছে যেনিবা 2 অপশ্যন এটা আছে 3 এটা আছে 5 এটা আছে 105 এটা বহুত ডাঙৰ হৈ গ'ল বাকিকেইটা আমাৰ সৰু সৰু কিন্তু এটা আমাৰ 105টো বহুত ডাঙৰ হয় না নহয় গতিকে ইমান এক্সট্ৰিম ভেলুজ এটাৰ জানো তোমালোকৰ আহিব গতিকে এইটোতো আমাৰ আহিবই নোৱাৰে গতিকে অপশ্যন এ তিনটাৰ ভিতৰতে শুদ্ধ হোৱাৰ আমাৰ বেছিকৈ পচিবিলিটি থাকে আৰু এক্সট্ৰিম ভেলুটো তোমালোকে এলিমিনেট কৰি বাকিকেইটা অপশ্যন তোমালোকে এনালাইচিছ কৰি পেলাই শুদ্ধ আনসাৰটো বিচাৰি উলিয়াবা এনেকুৱা ধৰণৰ ডাঙৰ কুৱেশ্যন তোমালোকক এনেকুৱা কিছুমানো দিব পাৰে 0 দিলে যেনিবা 105 দিছে 106 দিছে 104 দিছে বাকিকেইটা আমাৰ প্ৰায় সমানতে আছে চোৱা কিন্তু এইটো আমাৰ কি আছে একদম একাষৰীয়াকৈ আছে হয়নে নহয় গতিকে এইটো আমাৰ কেতিয়াও অপশ্যনত আহিব নোৱাৰে এইটোৱে আমাৰ বেছিকৈ পচিবিলিটি থাকে যে আমাৰ বাকি তিনিটা অপশ্যনে আমাৰ শুদ্ধ হোৱাৰ বেছি পচিবিলিটি থাকে গতিকে এই কথাখিনি কৈছোঁ আৰু তোমালোকে কি কৰিবা মই ষ্টেজকেইটা ক'লোৱে তোমালোকে কেনেকৈ আনসাৰ কৰিবা মই ক'লোৱে প্ৰথমতে যিখিনি পাৰা একদম 100% যিখিনি পাৰা সেইখিনি প্ৰথমতে তোমালোকে কৰিবা তাৰপিছত তোমালোকে কি কৰিবা অলপ যিখিনি জানা 70% জানা আৰু 30% নাজানা তোমালোকে সেইখিনি কৰিবা ঠিক আছে প্ৰথমতে বোলে নজনাটোৱে কৰি দিছা একদম কাটি কুটি একদম অৱস্থা নাইকিয়া কৰিছা তেনেকুৱা ধৰণৰ নকৰিবা বহীখন সদায় ধুনীয়াকৈ লিখিবা যাতে এক্সামিনাৰজনে যেতিয়া তোমালোকৰ বহীখন চাব তোমালোকৰ বহী চাওঁতাজনে যাতে যেতিয়া বহীখন চাব যাতে তেওঁ ধুনীয়াকৈ তোমালোকৰ বহীখন চাই আকৰ্ষণ হয় সেই বস্তুটো তোমালোকে কৰিবা যদি একদম লেতেৰা পেতেৰা কৰি দিয়া তোমাৰ বহীখন চাই পেলাই প্ৰথমতেই তোমালোকৰ এট্ৰেকশ্যন বহীখন চাই পেলাই এট্ৰেকশ্যনটো নাইকিয়াই হৈ যাব গতিকে তুমি নম্বৰটো কম পাবা গতিকে তোমালোকে ভালদৰে বহীখন একদম চাফা চিকুণ কৰি লিখিবা আৰু পঢ়াবোৰ প্ৰথমতে কৰিবা নোৱাৰাবোৰ পাছত কৰিবা কিন্তু প্ৰশ্ন একেবাৰে এৰি থৈ নাহিবা প্ৰশ্ন এৰি থৈ আহিলে তোমালোকৰ মাৰ্ক কমি যাব হয়নে নহয় মাৰ্ক কমি গ'লে কি হ'ব ৰিজাল্ট বেয়া হ'ব গতিকে তোমালোকে কি কৰিবা যিমান পাৰা একো নাজানিলে কুৱেশ্যন এটা দিছে তুমি চেপ্টাৰটোৰ বিষয়ে জানা কিন্তু কুৱেশ্যনটো ইমান ভালদৰে নাজানা সেই চেপ্টাৰটোৰ বিষয়ে যি জানা সেইটোকে তোমালোকে আনসাৰ লিখি থৈ আহিবা বুজি পালানে এৰি থৈ যে একেবাৰে নাহিবা আৰু তোমালোকে কি কৰিবা মাৰ্ক চাইহে নম্বৰ লিখিবা এতিয়া 2 মাৰ্কছ আছে 2 মাৰ্কছৰ কাৰণে তুমি 2 পৃষ্ঠা লিখি লাভ নাই নম্বৰ তোমাক 2 মাৰ্কছই দিব গতিকে তোমালোকে কি কৰিবা একদম ধুনীয়াকৈ মাৰ্ক চাইহে নম্বৰটো চাইহে তোমালোকে আনসাৰ কৰিবা ঠিক আছে এইখিনি কথা ক'লোঁ তোমালোকৰ এক্সামত প্ৰয়োজন হ'ব আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰিবা আৰু যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰিবা আৰু সেইখন মই ক'ব বিচাৰোঁ যে এই টিক্সখিনি তোমালোকৰ যদি ভাল লাগে তোমালোকে মানিব পাৰা আৰু যদি তোমালোকৰ ভাল নালাগে তোমালোকে যদি এগ্ৰী নোহোৱা তেতিয়াহ'লে তোমালোকে নামানিবও পাৰা গতিকে তোমালোকৰ সেইটো নিজৰ চইচ দেই বাকী তোমালোক ভালে থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ থেংক ইউ গাইছ